নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মোৰ আজি দৈনিক কাম। ইমানখিনি কলগছৰ কল কাটি শেষ কৰিলোঁ, কলকুটি গাহৰি দানাৰ কাৰণে। আৰু কি ক'ম বন্ধু বান্ধৱীসকল, এয়াই হৈছে মোৰ দৈনিক কৰি থকা পুৱা গধূলি কৰ্মৰাজি। তাকে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি থাকোঁ। আৰু ঠিক আজি তেনেকৈ এইকেইদিন যিহেতু নদীৰ চাপৰিত কচু গছবিলাক শেষ হৈ গৈছে, যিহেতু এতিয়া চাপৰিবিলাকত চবে খেতি কৰিবলৈ লৈছে ন, আৰু এতিয়াতো শুকান দিন আহিছে। আৰু এইটো ছিজনত যিহেতু কচুবিলাক নাইকিয়া হৈ যায়, আগৰ কেইদিনতে গাহৰিৰ কাৰণে কচু আনিছিলোঁ। আৰু এতিয়া এইকেইদিন কি কৰিছোঁ, এয়া দেখিছে কলগছ কাটি আনি এনেকৈ গাহৰিৰ কাৰণে খাদ্য প্ৰস্তুত কৰিছোঁ। আৰু এয়াই আৰু মোৰ দৈনন্দিন কৰ্মৰাজি। আৰু এয়া গডৰেজ স্পেচিয়েলি ফিড, মই পিক ফিডৰ কাৰণে দিওঁ। এয়া দেখিছে দানাবোৰ, খুব ধুনীয়া গোন্ধ দেখিছে। আৰু এয়া লগত আলু, কচু আলু লগত দিছোঁ চাউল, আৰু এয়া পানী। আৰু আজিৰ কাৰণে মোৰ দানা হৈ গ'ল।